পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোহি। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ৰান্ধিলোঁ কোমোৰাৰ সৈতে ৰহৰ দাইলৰ এখন তৰকাৰী। এই তৰকাৰীখনৰ কাৰণে ৰহৰ দাইল, মচুৰ দাইল আৰু ধোৱা মগু লাগিব। ৰহৰ দাইলৰ পৰিমাণটো বাকী দুটাতকৈ সৰহকৈ ল'ব। এটা কোমোৰা লৈছোঁ। কোমোৰাটো ডাঙৰ কাৰণে 3/1 অংশ ব্যৱহাৰ কৰিছোঁ। ৰহৰ দাইল খাই কোনে কোনে বেয়া পায় বাৰু? ময়ো বেয়া পাইছিলোঁ, কিন্তু এইখন তৰকাৰী সোৱাদ লোৱাৰ পিছত ৰহৰ দাইল মোৰো প্ৰিয় হৈ পৰিল। কোমোৰাটো ধুনীয়াকৈ বাকলি গুচাই তাৰ গুটিখিনি উলিয়াই ল'ব আৰু সেইখিনি টুকুৰা টুকুৰকৈ কাটি ল'ব। আৰু লগতে লাগিব 2টা ডাঙৰ আলু। আলুকেইটাও বাকলি গুচাই ডাঙৰ ডাঙৰকৈ কাটি ল'ব। এইখিনি ধুনীয়াকৈ ধুই ল'ব আৰু দাইলখিনিও ধুই ল'ব। এতিয়া এখন কেৰাহী পাতি তাত পানী আৰু দাইলখিনি দি দিব। এতিয়া ইয়াতে কাটি লোৱা কোমোৰা আৰু আলুখিনিও দি দিব আৰু এইখিনি ঢাকোন মাৰি সিজিবলৈ দিব। আপোনালোকে কুকাৰতো বনাব পাৰে, কিন্তু কুকাৰত এইটো সোৱাদ নোলায় যেনেকৈ এনেকৈ বনালে সোৱাদটো ওলায়। সময়ে সময়ে ঢাকোনখন দাঙি চাই থাকিব যাতে পানী শুকাই নাযায়। যদি পানী শুকাই যায় তাত পানী অলপ অলপ দি দিব। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিব আৰু 1 চামুচ হালধি দি দিব। পানী যদি কম নিচিনা দেখে আৰু অলপ দি দিব আৰু ঢাকন মাৰি সিজিবলৈ দিব। দাইলখিনি প্ৰায় সিজি গৈছে। এইখিনি সময়তে পিচি লোৱা আদা দি দিব আৰু এইখিনিতে তেল মাৰিব লাগিব। তাৰ বাবে এখন কেৰাহী পাতি দিছোঁ, তাত জোখমতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি গৰম হ'লে ইয়াত শুকান জলকীয়া 3-4টা দি দিব আৰু এইখিনি ভালকৈ ভাজি ল'ব। আৰু ইয়াৰ পিছতে মেথি গুটি প্ৰায় 1 চামুচ দি দিব। যিহেতু ইয়াত পিঁয়াজ ব্যৱহাৰ নকৰোঁ, সেইটো কাৰণে মেথি গুটি দি তেল মাৰিছোঁ। মেথি গুটিখিনি ক'লা নিচিনা হ'লে ইয়াত দাইলখিনি দি দিব। এয়া আমাৰ কোমোৰাৰ সৈতে ৰহৰ দাইলৰ তৰকাৰী ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন আৰু কেনেকুৱা হয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'মহি। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।